মই খুবেই আনন্দিত। আজিৰ পৰা 20 বছৰ আগতে 2004-5 বৰ্ষত পূৰ্বৰ বিধায়ক সন্মানীয় অলোক কুমাৰ ঘোষ ডাঙৰীয়া যেতিয়া আছিল, তেখেতে ষ্ট্ৰীট লাইট দিছিল আৰু পিছলৈ গৈ মই সেই ষ্ট্ৰীট লাইটৰ বিল দি কেইদিনমানকৈ চলাইছিলোঁ। কিন্তু বিশেষকৈ কাৰেণ্টৰ বিলৰ কথা যদি ক'বলৈ যোৱা যায়, আৰু এই দেওৰ পৰা চাৰিআলি অন্যতম মৰিগাঁও সমষ্টিৰ প্ৰাণকেন্দ্ৰ যদিও প্ৰতিষ্ঠিত ব্যৱসায়ী কেইজনমান আছে, বাকী থলুৱা ব্যৱসায়ী যিটো কাৰেণ্টৰ বিল সেইটো সাধাৰণতে দিবলৈ নোৱাৰাৰ কাৰণত প্ৰায় আমাৰ 20 বছৰে হ'ল সেই ষ্ট্ৰীট লাইটবোৰ বন্ধ হৈ আছে। সেইকাৰণে সৌৰশক্তিৰ দ্বাৰা আমি ষ্ট্ৰীট লাইট আজি প্ৰদান কৰিছোঁ। মই খুবেই আনন্দিত। ৰাতি 9টা-10টালৈকে ইয়াত সাধাৰণতে সৰ্বসাধাৰণ ৰাইজ আহে। এই এটা বৃহৎ অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই আহিছে ইয়াৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে। এই সৌৰশক্তিৰ লাইটে এই অঞ্চলৰ ব্যৱসায়ী লোকসকলকো সহায় কৰিব আৰু সৰ্বসাধাৰণ ৰাইজৰো বিভিন্ন সুবিধা অসুবিধাত ৰাতি বিয়লি যদি ইয়াত দৰৱ কিনিবলৈ আহিব লগা হয়, গেলামাল বস্তু কিনিব লগা হয়, অত্যন্ত লাইট থাকিলে অলপ সুৰক্ষিত হৈ থাকিব আৰু এটা সুস্থিৰ এটা পৰিৱেশ আহিব। মই আনন্দিত আজি ষ্ট্ৰীট লাইট প্ৰদান কৰিব পাৰে। অকল দেওবাৰ চাৰিআলিতে নহয়, য'ত আমাৰ হাতী মানুহৰ সংঘাত ঘটে, য'ত হাতী পাৰ হয় গাঁওবোৰত, চাহ বাগানসমূহত, সেই অঞ্চলসমূহতো আমি প্ৰায় 100টামান ষ্ট্ৰীট লাইট প্ৰথম পৰ্যায়ত আনিছোঁ।